মন্তি ৰায় কেনেকুৱা মেকআপ লাগে আজি হেভি নেকি হেভি এয়া হৈছে আজিৰ ৰিচিপশ্যন কইনা আৰু কইনাগৰাকীয়ে সুধোতে ক'লে যে তেখেতক বোলে হেভি মেকআপ লাগে চ' তেখেতৰ স্কিন অনুযায়ী মই বেছ মেকআপটো মোৰ মতে কৰি ল'লোঁ এতিয়া ভাবিছোঁ যে আই মেকআপটো অলপ হেভি কৰি দিয়া যাওক যিহেতু পিংকত গ্ৰীণ গ্লিটাৰী দিছোঁ কাৰণ তেখেতৰ ড্ৰেছযোৰ লগত মেটচ কৰি চ' ড্ৰেছযোৰ খুব মৰম লগা আছিল এয়া আপোনালোকে দেখা পাইছে খুব ধুনীয়াকৈ কাম কৰা আছিল গোটেই ড্ৰেছযোৰত আৰু তেখেতক খুব ধুনীয়াকৈ খুৱাইছিলোঁ চ' তাৰপিছতে মই মিলাকৈ এটা হেয়াৰ ষ্টাইল কৰিলোঁ আৰু এয়া লুক কমপ্লিট হৈ গ'ল তো আপোনালোকে জনাবচোন তেখেতক কেনেকুৱা লাগিছে আৰু এটা কথা অলপ ৰ'ব যিহেতু 6 জুনৰ পৰা হ'ব গৈ আছে এটা ব্ৰাইডেল মাষ্টাৰ ক্লাছ য'ত নেকি মেকআপৰ লগতে হেয়াৰ ষ্টাইল ক্লাছো থাকিব আৰু এই ক্লাছত চেল্ফ মেকআপ পাৰ্টি মেকআপ লগতে এইচ ডি নন এইচ ডি ৱাটাৰ ৰেচিষ্টেণ্ট সকলো ধৰণৰ মেকআপ শিকোৱা হ'ব লগতে এয়াৰ ব্ৰাছ মেকআপো এইবাৰ এড কৰা হৈছে চ' হাৰি আপ আপোনালোকে সোনকালে যোগাযোগ কৰক আৰু তলত দিয়া নাম্বাৰত ছিটটো বুক কৰি লওক যিহেতু একদম লিমিটেড ছিট চ'